আজিৰ ছেকেণ্ড ছেমিফাইনেল ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড। আজিৰ মেটচ ৱাংখাড়েত আছে। ইণ্ডিয়া ভাৰ্চেছ ইউএছৰ মেটখনো ইয়াতে হৈছিল গ্ৰুপ ষ্টেজৰ, য'ত সূৰ্যকুমাৰ যাদৱে এটা সুন্দৰ ইনিংছ খেলি ইণ্ডিয়াক জয় কৰাইছে। ইফালে ইংলেণ্ডে গ্ৰুপ ষ্টেজত ৱাংখাড়েত ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত হাৰিছে আৰু ছুপাৰ এটত গোটেইখন মেটচ জয় হৈ আহিছে। গতিকে ইংলেণ্ড এটা ভাল মমেণ্টামত আছে। ইংলেণ্ডৰ বলিঙৰ ফালে ক'ব গ'লে জফ্ৰা আৰ্চাৰ আৰু আকিল ৰছিদ দুজন চাব লগা বলাৰ। জফ্ৰা আৰ্চাৰক গমেই পায় আৰম্ভণিতে ধুনীয়া ছুইং বলিং কৰে আৰু দেশত ধুনীয়া ইয়ৰ্কাট দিব পাৰে, আৰু ৱাংখাড়েৰ পিছত প্ৰথম 6 অভাৰত অলপ চিম ছুইং দুয়োটা দেখা পোৱা যায়। আকিল ৰছিদ ওৱান অফ দ্য বেষ্ট স্পিনাৰ, আৰু যদি ঈশান কিষাণ আৰু অভিষেক শৰ্মাৰ কোনোবা এটা থাকি যায় আদিল ৰাছিদক এটেক কৰিব পাৰিব। বাকী বলিং আৰু বেটিঙত অলৰাউণ্ডাৰ হিচাপত উইল জেক্সে এতিয়ালৈ 4খন মেটচত মেন অফ দ্য মেটচ পাইছে। গতিকে ইংলেণ্ডৰ ফালৰ পৰা চাব গ'লে উইল জেক্সৰ উইকেটটো আৰু উইল জেক্সৰ অভাৰকেইটা বহুত ইম্পৰ্টেণ্ট। উইল জেক্সে বলিঙতো উইকেট লৈ আছে, বেটিঙতো 30টা বলত 50, 20টা বলত 40 তেনেকুৱা ইম্পেক্টফুল ইনিংছ খেলি ইংলেণ্ডক জয় কৰাই আছে। বেটিঙৰ ফালে জন বাটলাৰ আৰু ফিল চাল্টৰ ফৰ্ম নাই, কিন্তু হেৰি ব্ৰুক একেবাৰে ফুল ফৰ্মত আছে। গতিকে হেৰি ব্ৰুকৰ উইকেটটো বহুত ইম্পৰ্টেণ্ট। হেৰি ব্ৰুকৰ এগেইনষ্টত বৰুণ চক্ৰৱৰ্তীক ভালদৰে ইউজ কৰিব লাগিব, কাৰণ এতিয়ালৈ খেলা 5টা ইনিংছৰ ভিতৰত 3টা ইনিংছত বৰুণ চক্ৰৱৰ্তী আউট কৰিছে। আমাৰ ইণ্ডিয়াৰ বেটিঙৰ ফালৰ পৰা মই কোনো ধৰণৰ প্ৰব্লেম দেখা নাই। বলিঙত অলপ প্ৰব্লেম আছে, সেইটো হ'ল 6 বলাৰ হাৰ্দিক পাণ্ডিয়া বা শিৱম দুবেক কেনেকৈ ইউজ কৰিব। তাৰ মেটচত যিদৰে প্ৰথম 10 অভাৰৰ ভিতৰত হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলক ব্যৱহাৰ কৰা হৈছে, তেনেদৰে ব্যৱহাৰ কৰিলে ইণ্ডিয়া বহুখিনি আগবাঢ়ি থাকিব। হাৰ্দিক পাণ্ডিয়াক যদি পাৱাৰ প্লেত ভালেখিনি অভাৰ কৰি ল'ব পৰা যায় আৰু পাৱাৰ প্লেৰ পিছত 10 অভাৰৰ 12 অভাৰৰ ভিতৰত হাৰ্দিক পাণ্ডিয়া অভাৰকেইটা শেষ কৰি ল'ব পৰা যায়, তেতিয়াহ'লে আমাৰ 6 বলিং অপশ্যনৰ প্ৰব্লেম নাথাকে। কাৰণ কি পাৱাৰ প্লেৰ পিছত হাৰ্দিক পাণ্ডিয়াও বহুত মাৰ খায় আৰু ইফালে শিৱম দুবেৰ ওপৰত ৰিস্ক ল'ব নোৱাৰি। অক্ষৰ পেটেলকো পাৱাৰ প্লেত অভাৰ দিব পাৰি, কাৰণ কি ইংলেণ্ডৰ টপ অৰ্ডাৰ চব ৰাইট হেণ্ডেড বেটছমেন। আমাৰ বলিঙত মেন অফ দ্য হ'ব জাসপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তী। বৰুণ চক্ৰৱৰ্তী আৰু জাসপ্ৰীত বুমৰাহক কেনেকৈ ইউজ কৰা হয় সেইটোৰ ওপৰতে মেটচখন ডিপেণ্ড কৰিব। বিশেষকৈ ক্ৰিটিকেল চিটুৱেশ্যনত যেতিয়া উইকেটৰ প্ৰয়োজন বা যিটো টাইমত বেটছমেনে বেছিকৈ এটেক কৰিব যায়, তেতিয়া জাসপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তী ইউজ কৰা হ'ব যেন লাগে। এজ ইউজুৱেল পাৱাৰ প্লেত 2 অভাৰ, ডেথত 2 অভাৰ। বলিং এটা মোটামুটি ছেট হৈ আছে, কেৱল পাৰফৰ্মেঞ্চ দিয়াৰ ওপৰতে কথা। বেটিঙৰ ফালৰ পৰা চিন্তা কৰিবলগীয়া কেৱল এজনে আছে, অভিষেক শৰ্মা, আৰু অভিষেক শৰ্মা ফৰ্মত আহিলে আমি 300 কৰিব পাৰিম। লগতে আজি কোনো ধৰণৰ প্ৰেডিকশ্যন নকৰোঁ, কাৰণ আজি চিন্তা হৈ আছে, কালি কমপ্লিট প্ৰেডিকশ্যন উল্টা হৈছে। গতিকে হোপ ফৰ দ্য বেষ্ট।